तो ये कौन है? इसे तो वो जानते होंगे ना। वो कौन? इसके माँ बाप। হাই গাইছ, মই এতিয়া উপস্থিত আছোঁ কাজিৰঙা অভয়াৰণ্যত আৰু কাজিৰঙাৰ অভয়াৰণ্যত ধুনীয়া ধুনীয়া মনোমোহন দৃশ্যবোৰ দেখাবলৈ আপোনালোকক প্ৰায় চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টক লগিন চাই থাকিব বুলি ভাবিলোঁ আৰু আহকচোন আমাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈ আপোনালোকক দেখাবলৈ প্ৰায়খিনি চেষ্টা কৰিম। এতিয়া আমি আছোঁ কাজিৰঙাৰ নেশ্যনেল হাইৱেত আৰু হাইৱেৰ ওচৰতে আমি কাজিৰঙা অভয়াৰণ্যলৈ যোৱা গেটটো দেখিবলৈ পোৱা যায়। এইখনে হৈছে কাজিৰঙা অভয়াৰণ্যলৈ যোৱা গেটখন আৰু এইখন গেট পাৰ হোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ৰাস্তাবোৰ দেখিবলৈ পাব। হাই গাইছ, এতিয়া আমি আছোঁ জীপৰ ওপৰত। আমি এতিয়া আপোনালোকক অভয়াৰণ্যৰ মাজলৈ লৈ যাবলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া আমি কাজিৰঙাৰ মাজত উপস্থিত আৰু ইয়াতে গাড়ীবোৰ দেখা হৈছে। আপোনালোকে বহুত দূৰৰ দূৰৰ পৰা মানুহবোৰ চাবলৈ আহে আৰু জীৱ জন্তুবোৰ ওচৰত প্ৰায় নাথাকে ৰাস্তাৰ ওচৰত, আৰু মানে গাড়ীৰ শব্দবোৰ শুনি তাহাঁতে বহুত আঁতৰত থাকে ইয়াতে। হেই গাইছ, এতিয়া আমি আছোঁ কাজিৰঙাৰ পুৰা মাজত। তো আপোনালোকে চাই থাকক, হাতী ঘোঁৰা বাঘ জীপ আৰু চবখিনি দেখাম। কাজল কি দেখে পালি ক? কিবা দেখা বোলো, হাঁহ পহু জন্তু জীৱ জন্তু মানুহ ছাগল আৰু দেখাব চব। এতিয়া আছোঁ আমি জংঘলৰ মাজত আৰু এই জংঘলৰ ৰাস্তাবোৰ আপোনালোকে দেখা পাইছে, কিন্তু ৰাস্তাবোৰত বহুত বেছি ধূলা হয়। আপোনালোকে ছেফটিৰ কাৰণে প্লিজ আহিলে ইয়াতে মাস্ক আৰু চশমা আনিব নাপাহৰিব। জংঘলৰ মাজেৰে যোৱা এটি খুব ধুনীয়া ৰাস্তা হয় আৰু এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। জীপ চাফাৰীৰ কাৰণে বহুতখিনি সুবিধা হৈছে। জংঘলৰ মাজেৰে জীপ চাফাৰী কৰিলে বহুতখিনি আমি জীৱ জন্তু দেখা পাওঁ আৰু ইয়াৰে পৰিৱেশবোৰ উপভোগ কৰিব পাৰোঁ। এতিয়া আমি অৰণ্যৰ মাজত বহুত বেছি ধুনীয়া এটি নদী দেখিবলৈ পাইছোঁ আৰু এই নদীটোৰ পানী খুবেই পৰিষ্কাৰ হয়।
কাজিৰঙা অভয়াৰণ্যৰ মাজত থকা এখন খুব ধুনীয়া বিল আৰু ইয়াতেই জীৱ জন্তুবোৰ পানী খোৱাৰ কাৰণে আহে আৰু আমাৰ মানুহবোৰ এনেকৈ চাবলৈ ৰৈ থাকে আৰু এটি হৈছে বিল্ডিং আৰু ইয়াৰ ওপৰত উঠি আপুনি দৃশ্যবোৰ উপভোগ কৰিব পাৰি আৰু বহু দূৰলৈকে দেখা পোৱা যায়। আহকচোন চাওক। এখেত হৈছে কাজিৰঙাৰে ব্যক্তি আৰু এখেতে আমাক বহুতখিনি হেল্প কৰি দিছে আৰু ক'ত কেনেকৈ কি বস্তু দেখা পায় সেইখিনি আমাক বুজাই দিছে আৰু আপোনালোককো বুজাই দিবলৈ মই অনুৰোধ জনাইছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্কত বিভিন্ন ধৰণৰ জীৱ জন্তু ভৰি পৰি আছে। হয়, বিশেষকৈ গঁড়, হাতী, বাঘ, হয়, হয়, বিভিন্ন প্ৰজাতিৰ হৰিণা, বিভিন্ন প্ৰজাতিৰ চৰাই, বিভিন্ন ভালুক, চবখিনি দেখা পোৱা যায় আৰু চবখিনি দেখা পোৱা যায়। কিন্তু সময়টো মেইনটেনেঞ্চ কৰিব লাগিব। সময়টো মেইনটেনেঞ্চ কৰিলে মানেহে বস্তুখিনি চব দেখা পোৱা যায়। হয়, চব সময়তে চব বস্তুটো দেখা পোৱা নাযায়। সময়টো যেতিয়া মেইনটেনেঞ্চ কৰি অহা হয় আৰু কিছু কিছু জেগাত আমি ৰ'বলগীয়া হয় হয়, হয়, বস্তুখিনি দেখুৱাবলৈ। সেইমতে যদি চাবলৈ অহা টুৰিষ্টটো আমাৰ গাইডলাইন মতে যদি তেখেতসকলে চায় তেতিয়াহ'লে ধুনীয়াকৈ তেখেতসকলে বস্তুখিনি চাবলৈ সুবিধা পায়। আৰু বাৰিষা ইয়াত কেনেকুৱা হয় পানী মানে পানীটো বহুত বেছি হয় ইয়াত। আৰু ইয়াত চবচে ডাঙৰটো ফ্লাডটো হৈছিলে হয় 1988-ত। তেতিয়া আমাৰ হাইৱেলৈকে বুৰি গৈছিলে। তাৰপিছত বানপানী হৈছে যদিও ইমান এটা বেছি প্ৰভাৱ পৰা নাই। এই 2 বছৰত কম পানী হৈছে। তো দাদাক বহুত বহুত ধন্যবাদ এইখিনি কোৱাৰ কাৰণে। এতিয়া আমি উভতি আহিছোঁ আমাৰ পিকনিক প্লেচলৈ আৰু পিকনিক প্লেচখন হ'ল কাজিৰঙা অভয়াৰণ্যৰ মেইন গেটখনৰ পৰা 4-5 কিলোমিটাৰমান দূৰত হয় আৰু তাতে আমাৰ খানা বনোৱা গৈছে আৰু তাৰে ওচৰতে জীপ চাফাৰীৰ কাৰণে টিকেট বুক কৰিব পাৰি। আপোনালোকে তাৰ পৰা জীপ বুকিং কৰি আপুনি অভয়াৰণ্য উপভোগ কৰিব পাৰে। এইখনে হৈছে পাহাৰৰ ওপৰত ধুনীয়া পিকনিক প্লেচ আৰু আপোনালোকে ইয়াতে আহিলে ইয়াতে পিকনিক কৰিব পাৰিব আৰু খুব ধুনীয়া হয়। ইয়াৰ পৰিৱেশটো চাফ চিকুণ হয় আৰু এয়া হৈছে আমাৰ খানাৰ যোগাৰ আৰু আপোনালোকে খানা শেষ হোৱাৰ পাছত এটি বিশেষ বস্তু দেখাবলৈ গৈছে, চাই লওক। Hey, y'all, come look at this. Happy.